ক্লাছৰুমত কোনো নাই যে ক'ত গ'ল ইহঁতি মানে ইহঁতি এতিয়ালৈকে খেলিয়ে আছে আজি দিম মজাটো তহঁতক ঐ আহিছ নাই তহঁত ক্লাছ টাইমত ক'ত খেলি আছো হা আজি তহঁতক মছলা দি আছো ক্লাছৰুমৰ ভিতৰত আজি মৰিলো আজি কবিতা মুখস্থ কৰিব দিছিল মুখস্থই নহ'ল নহয় কি বা কৰে আজি ভগৱানেহে জানে আৰু আজি দেখোন ক্লাছত ল'ৰা ছোৱালী একেবাৰে কম ঐ তহঁতক যে পখিলা কবিতাটো মুখস্থ কৰিব দিছিলো মুখস্থ কৰি আহিছনে মোৰ আধা আছে মুখস্থ ছাৰ মই কালি ৰাতি IPL চালোঁ সেইকাৰণে মুখস্থ কৰিব নোৱাৰিলোঁ ছাৰ কি কৈছো IPL চালে হ'ব নেকি হা পৰীক্ষা আছে পঢ়িব লাগে তহঁতক আজি মই মছলা দিহে হে ভগৱান আজি মৰিলো আৰু কি কৰা যায় বুদ্ধি এটা কৰিব পাৰি ছাৰ আপোনাৰ চুলিখিনি গোটেই পৰিছে কেইজনমান উঘালি দিওঁ দিয়ক দে বহুত বুজিছে চোন বুঢ়াও হ'লো নহয় দে কেইদিনমান পঠালি ঐ তহঁতি এফালৰ পৰা কবিতাটো মুখস্থ মাত পখিলাই পাখি মেলি নাচে উৰি উৰি আধা পোনা কলিটিক চাই ঘূৰি ঘূৰি একেলগে খেলো বুলি কলিটিক ক'লে ভাল পাই কলিটিয়ে পাহি মেলি দিলে পাহি মেলি কলিটিয়ে জগ লাগ কৰে উলাহতে পখিলাই মন মৰি পৰে এতিয়া তই গা কবিতাটো পখিলাই পাখি মেলি নাচে উৰি উৰি আধা পোনা কলিটিক চাই ঘূৰি ঘূৰি একেলগে খেলো বুলি কলিটিক ক'লে ভাল পাই কলিটিয়ে পাহি মেলি দিলে পাহি মেলি কলিটিয়ে জগ লাগ কৰে উলাহতে পখিলাই মন মৰি পৰে পখিলাই পাখি মেলি নাচে উৰি উৰি আধা পোনা কলিটি চাই ঘূৰি ঘূৰি হ'ব দে ছাৰ দেখোন মুখস্থ কৰিব নিদিলে বাচিলোঁ দেই এনেকৈ ছাৰৰ সদায় চুলি উঘালিম আৰু মুখস্থ কৰাৰ পৰা বাচিম কাইলৈ তহঁতি চবেই কবিতাটো মুখস্থ কৰি আহিবি আৰু যোনে কবিতাটো মুখস্থ গাব নোৱাৰিবি সি কাইলৈ চবৰে আগত আঁঠু কাঢ়িব লাগিব হ'ব